দিৱালী, সেইকাৰণে মই সকলোকে দিৱালী আৰু কালী পূজাৰ মই শুভেচ্ছা দিছোঁ। আমি আহিছোঁ আজি চিৰিয়াখানালৈ ডিউক আৰু ডৰিক লৈ। চিৰিয়াখানা খুলিছে নে নাজানো, মই সদায় ইহঁতক কৈ থাকোঁ হাতী ঘোঁৰা বাঘ চাম, আমি চিৰিয়াখানা যাম। এই গানটো গাই থাকোঁ, সেইকাৰণে ভাবিছোঁ আজি আমি লৈয়ে আহোঁ। সঁচাকৈ আজি হাতী ঘোঁৰা বাঘ চাওক। এতিয়া আমি চিৰিয়াখানা পাইছোঁহি, আপোনালোকক দেখুৱাই দিম। আমি ভিতৰত সোমালোঁ, এতিয়া টিকট কাউণ্টাৰলৈকে গৈ আছোঁ। এতিয়া টিকটটো কাটি আমি ভিতৰত সোমাম, কিন্তু বহুত মানুহ বাহিৰত ৰৈ আছে, কি হৈছে নাজানো। টিকট কাউণ্টাৰলৈকে গৈ লওঁ। আমি ওলাই আহিলোঁ, চিৰিয়াখানাৰ ভিতৰত সোমাব নোৱাৰিলোঁ, কাৰণ আজিকালি চিৰিয়াখানাত টিকট কাউণ্টাৰত টিকট নিদিয়ে, নিয়মবোৰ সলাই দিছে, অনলাইন বুক কৰিব লাগে আগতীয়াকৈ। মই আপোনালোকক ৱেবছাইটটো দি দিম ভিডিঅ'টোৰ শেষত। আৰু 4:30লৈকে মাত্ৰ সময় দিছে, এতিয়া 3টা বাজে। আমি সোমোৱালৈকে বহুত দেৰি হৈ যাব, আমি বেলেগ এদিন আহিম। যিহেতু সোমাব নোৱাৰিলোঁ, কিন্তু আমি অল্টাৰনেটিভ এটা ভাবিছোঁ কথা, শ্ৰদ্ধাঞ্জলি পাৰ্কতে আমি যাওঁ। কাৰণ আমাৰ মটিভটো হৈছে ইহঁতি খেলিব লাগে, কিন্তু আজি জন্তু দেখাব নোৱাৰিলোঁ, বেলেগ এদিন দেখুৱাম। আজি যিমানখিনি খেলিব পাৰে, দৌৰিব পাৰে খেলক, দৌৰিব ডিউক আৰু ডৰিটো শুয়ে আছে। এতিয়া আমি শ্ৰদ্ধাঞ্জলি পাইছোঁৱে, পাৰ্কিং, শ্ৰদ্ধাঞ্জলি কাননৰ পাৰ্কিং এইটো। শ্ৰদ্ধাঞ্জলিৰে হয়নে পাব্লিক? GMD পাৰ্কিং হয়। খুব ধুনীয়া, বহুত গাড়ী থ'ব পাৰে একেলগে। অ'কে। আমি শ্ৰদ্ধাঞ্জলি আহিলোঁ, সোঁফালে টিকট কাউণ্টাৰ আছে আৰু বাওঁফালেৰে সোমাব লাগে। নীলম আৰু ডিউক আহি আছে। আহকচোন চাওঁ ডিউক আৰু ডৰিয়ে কেনেকুৱা কি কৰে। আজি পাৰ্কত প্ৰথমবাৰ লৈ আহিছোঁ, জন্তু দেখুৱাম ভাবিছিলোঁ, সেইটোতো নহ'ল, আজি পাৰ্কতে ঝুলিব আৰু। ডিউক ডৰিয়ে বহুত এনজয় কৰি আছে, খোলা পথাৰ পাইছে, ঘাঁহ বন পাইছে, খুব ভাল পাইছে। আপোনালোকৰ সন্তান সকলোকো লৈ আহিব পাৰিব, পৰিস্থিতি অলপ ভাল হৈছে আগতকৈ। আৰু পাৰ্কত আপোনালোকে কাৰো সংস্পৰ্শত থাকিব নালাগে, বাছ একাষৰীয়াকৈ নিজৰ ল'ৰা ছোৱালীক আপোনালোকে এনেকুৱা এৰি দিব পাৰে খেলিবলৈ, খুব ভাল পাব। ইহঁতৰ হৈছে আৰু খেলা, ভাগৰো লাগিছে। এতিয়া আমি ওলাই আহিছোঁ লাহে লাহেকৈ। ডিউক আৰু ডৰিয়ে চবকে বাই বাই দি ওলাই আহিছে। এতিয়া ঘৰলৈ যাম, ভাল লাগিলে আহি। সেইটো হৈছে চৰাই এটা ধুনীয়াকৈ বনাই ৰাখিছে ঘৰ। আমি এতিয়া ঘৰলৈ গৈ আছোঁ। আমি আজি ফুৰিবলৈ গৈছিলোঁ, ভাবিছিলোঁ চিৰিয়াখানা যামগৈ, চিৰিয়াখানাত সোমালোঁ। আপোনালোকেতো দেখিছেই যি অনলাইন ছিষ্টেম কৰিছে, তাতে আৰু সময়ো কম। আমি সোমাওঁতেগৈ ওলাবই হ'ব, সেইকাৰণে আমি নোসোমালোঁ। আমি তাৰ ঠাইত শ্ৰদ্ধাঞ্জলি গ'লোঁ, কাৰণ ইহঁতি খেলাটো ইম্পৰ্টেণ্ট, খেলিব লাগে। আৰু বেলেগ এদিন ইহঁতক চিৰিয়াখানালৈ লৈ যাম। এতিয়া ঘৰলৈ গৈ আছোঁ, যিহেতু দিৱালীও আছে, চাকি লাইট জ্বলাব লাগিব। ঠিক আছে, তেতিয়াহ'লে আপোনালোকলৈ দীপাৱলীৰ শুভেচ্ছা থাকিলে সকলোলৈ। বাই বাই, টেক কেয়াৰ অল অফ ইউ।